নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক চবকে স্বাগতম জনাইছোঁ। যিসকলে মোৰ এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি মোক ইমান দূৰ আগবঢ়াই দিছে তেওঁলোকক ধন্যবাদ, আৰু যিসকলে ছাবস্ক্ৰাইব এতিয়াও কৰা নাই সেইসকলে প্লিজ তলৰ ৰেড বুটামটো দবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহ চাই থাকিব। লগতে ভিডিঅ'বিলাক কেনেকুৱা পায় লাইক আৰু কমেণ্ট কৰিব, আৰু ভাল পালে আপোনালোকে শ্বেয়াৰ কৰি দিব। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আপোনালোকে xvideo বা xvideos.com xxx.com এইবিলাকতো চাইছে। এতিয়া মাজত মাত্ৰ কেইটামান ঘণ্টা কাইলৈ ৰিলিজ দিব বহুত প্ৰত্যাশিত চিনেমা ব্লু ফিল্ম। তো আপোনালোকো ৰেডি হৈ আছে চাগে ব্লু ফিল্মক আদৰিবৰ কাৰণে। আদৰিব নালাগে, আপোনালোকৰ ওচৰৰ চিনেমা হলত লাগি যাব। এতিয়া বহুতৰ মাজত প্ৰশ্ন আহিছে যে এইখন চাবলৈ যাব নে নাযাব, বা এখন চাবলৈ গ'লে কেনেকুৱা ধৰণৰ হ'ব, কিবা লাজ পাম নেকি, কিবা বেয়া চিন আছে নেকি, কিবা আছে নেকি, আৰু এইবিলাকৰ চিন্তা তেওঁলোকৰ মাজত আহিছে যিসকলে জেনেৰেলি সঁচা কথা ক'বলৈ গ'লে ব্লু ফিল্ম চায়। মেইন কথাটো হৈ গ'ল কি, ইয়াত অলৰেডি প্ৰিমিয়াৰ শ্ব' হৈ গৈছে, আৰু প্ৰিমিয়াৰ শ্ব'ত যিসকলে চাইছে তেওঁলোকৰ কৈছে ইউটিউবতে হওক, নিউজ চেনেলতে হওক বা ফেচবুকতে হওক, যে এইখন কোনো তেনেকুৱা ধৰণৰ মুভি নহয়, তেনেকুৱা একো চিন নাই, হেৰি নাই। ইয়াত এটা সুন্দৰ মেছেজ আছে, আৰু তেনেকুৱা ভাৱবোধক যদিও কিবা আছে সেইটো তেওঁলোকে কৈছে, যিহেতু ইয়াত চেঞ্চৰ 18+ পাইছে, গতিকে 18 বছৰ যাৰ বয়স হৈছে তেওঁলোকে চাওক, আৰু চিনেমাখন আপোনালোকে চাবলৈ যাব, অসমীয়া চিনেমা চাব লাগে। তাৰোপৰি এওঁ ফিল্ম গৰুখনেই হওক বা বৰনৈ ভূতিয়ে বকুল তললৈ চাকি আহিব চাইছোঁ, বকুল তললৈ চাকি আহিব মই কিজানি 3বাৰমান চাইছোঁ। এইখন চাব লাগে, বহুত ভাল চিনেমা হয়। মেছেজটো বহুত বেলেগ ধৰণৰ, সাংঘাতিক ধৰণৰ ছাছপেক্ট থাকে। তো আপোনালোকে চাব, কাৰণ এইখন বৰ্তমান এতিয়া ট্ৰেণ্ডত আছে, ইমানে প্ৰচাৰ হৈছে, ইমানে কিবা হৈছে, ইমানে ট্ৰেণ্ড আছে। তো কাইলৈ ময়ো যাম চাবলৈ। অলৰেডি মোৰ যিহেতু জানেই এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰোঁ যিহেতু, তো কাইলৈ দিনটো অফ লৈছোঁ চিনেমাখনৰ কাৰণে, কাইলৈ দিনটো ছুটি লৈছোঁ। কাইলৈ চিনেমা চাম, হলত আহি আছে 9 ছেপ্টেম্বৰ। আৰু আপোনালোকৰ এটা কথা কওঁ, আপোনালোকে এই অসমৰ দুজনমান ৰোষ্টাৰ আছে, বিকাশ আমিন, মিষ্টাৰ ৰাজা, অসমীয়া ডেকা, তেওঁলোকৰতো ভিডিঅ'বিলাক আপোনালোকে ইউটিউবত চাই আছে। আজিকালি তেওঁলোক ফেচবুকতো আহিছে, ফেচবুকতো চাইছে। তেওঁলোকৰ থাম্বনেইলবিলাক কিমান লেতেৰা থাকে, ভিডিঅ'বিলাকত কি ক'ৰ কাটি বেয়া ভিডিঅ'বিলাক দেখায়। তো সেইবিলাক ভিডিঅ' আপোনালোকে চাই ভাল পায়, তাত লাইক কৰে, তেওঁলোকক ছাবস্ক্ৰাইবাৰ বহুত লাখ ছাবস্ক্ৰাইবাৰ দি থৈছে। তো আৰু তাৰ সেইবিলাক ভিডিঅ' চোৱা মানুহে এই ব্লু ফিল্মখন নিশ্চয় চাব পাৰে, কাৰণ এইবিলাকত তেনেকুৱা ধৰণৰ কণ্টেণ্ট একো নাই, তেনেকুৱা ধৰণৰো নাই মানে। তো আহক চবেই চাওক, চালে তেতিয়া গম পাব কি আছে কি নাই। তো নিশ্চয় ভাল লাগিব, আৰু ময়ো কাইলৈ চাবলৈ যাম, আৰু তাৰপিছতো মই এটা ফিল্মখনৰ ওপৰত ৰিভিউ দিম। গতিকে আপোনালোকে চবেই চাওক, এইখন কেনেকুৱা ক'লে কি ক'লে ক'ব। থেংক ইউ, ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানেই সামৰি দিছোঁ। এতিয়া ৰাতি হৈ গৈছে, যিহেতু ডিউটিৰ পৰা আহি পাইছোঁ, গতিকে বৰ দীঘলীয়া নকৰোঁ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, মই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ মোৰ ফালৰ পৰা যে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে ময়ো অলপ আগবাঢ়িব পাৰোঁ। আৰু বহুতখিনি ছাবস্ক্ৰাইবাৰো পাইছিলোঁ, আগত ভিউৱাৰ্ছো ভাল আছিলে, আজিকালি ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছটো অলপ কমি গৈছে। ইউটিউবত কি হৈছে নাজানো, হয়তো মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ওচৰত গৈ পোৱাগৈ নাই চাগে, এনেকুৱা কিবা এটা হৈছে।